10,000 জৰিমনা ভৰিব লাগিব 3টাতকৈ অধিক বয়ফ্ৰেণ্ড থকা ছোৱালীয়ে। নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ চেনেলৰ এটা নতুন ভিডিঅ'লৈ। গতিকে অকণমান পলম নকৰিবলৈ আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। স্যামসাং কিনি আইফোনলৈ চাই আছে। I am शादी किया, I am पोस्ट किया। এইবাৰ ৰক্ষা নাই, বিয়া পাতিমেই। তুমি বোলে কাৰোবাৰ লগত ফষ্টি নষ্টি কৰিছা, মোক ডিভোৰ্চ দিবা নেকি? পাগল হৈছা নেকি? তোমাক ডিভোৰ্চ দিলে দেখোন মই নাখাই মৰিব লাগিব। কিয়? তাই ৰন্ধা বঢ়া একোকেই নাজানে। এইটো উৰা বাতৰি আকৌ কোনে উলিয়াইছে যে চৰকাৰে দিম বুলি কোৱা স্কুটি হৰ্ণ বজালে বোলে মেৰে প্যাৰে বেহেনৌ বুলি আৱাজ দিব। ক মানে কি? ক মানে কা? ক মানে কেব? ক মানে কৰোণা? ক মানে কভিড? এইবাৰ আকৌ ক মানে কঁঠাল। কৰে ভাল দিন চলিছে আৰু 2020ত। স্বাধীনতাৰ কথানো কি ক'ম? বিবাহিতসকলৰ ঘৰতেই ব্ৰিটিছৰ শাসন চলে। তাইৰ ঘৰত 4-5খনকৈ বিচনা আছে। তাই আকৌ বাইকত বয়ফ্ৰেণ্ডৰ পিঠিতহে শুৱে। চাল্লা হাৰামজাদি ছোৱালী।